নমস্কাৰ মই মিতালী আপোনালোক সকলোকে মিতালী ব্লগলৈ স্বাগতম জনাইছোঁ আহিলোঁ মই আজি আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিবলৈ আশা কৰোঁ আগন্তুক অসমীয়া নৱবৰ্ষটো আপোনালোক সকলোৰে ভালে যাওক আৰু আমাৰ অতি সোনকালে আমাৰ পৃথিৱীখন কৰোনা মুক্ত হ'ব বুলি আশা কৰিলোঁ তাকে ভগৱানৰ ওচৰত আজি প্ৰাৰ্থনা জনাইছোঁ যাতে অতি সোনকালে আমাৰ ভাল দিন ঘূৰি আহক পৃথিৱীখন আকৌ সুস্থ হওক আৰু এবাৰ বিহু বুলি ঘৰতো যাব নাপালোঁ ভাড়াঘৰতে আছোঁ বৰ্তমান উপায়টো নাই এনেকৈতো সতৰ্ক হৈ থাকিবই লাগিব যেতিয়া কাৰণ বিহু আমি প্ৰত্যেক বছৰে আহি থাকিব কিন্তু এইবাৰ আমি সতৰ্ক হোৱাটো বহুত বেছিয়ে দৰকাৰ তিনিটা আমি অকলে আছোঁ ঘৰত তো বেয়াও লাগিছে এইবাৰ প্ৰথম এনেকৈ আছোঁ ঘৰৰ মানুহখিনিৰ লগত লগ কৰিব পৰা নাই তথাপিও প্ৰত্যেকবাৰ বিহুতে চাদৰ মেখেলা এযোৰ পিন্ধাই যায় এইবাৰো সেইটো ব্যতিক্ৰম নকৰিলোঁ আৰু ইয়াতে ঘৰতে পিন্ধিলোঁ চাদৰ মেখেলা এযোৰ যি নহওক একো জা জলপানো এইবাৰ যোগাৰ কৰিব নোৱাৰিলোঁ একো উপলব্ধও নহ'লে বজাৰত একো বস্তু তথাপিও এটাই আশা কৰিছোঁ যে অহা বছৰ আমি অতি ভালকৈ উলহ মালহেৰে বিহুটো উদযাপন কৰিব পাৰিম চাগে আৰু ভগৱানে অতি সোনকালে আমাক পৃথিৱীখন কৰোণামুক্ত কৰিব আপোনালোকো এনেকৈ পৰিয়ালৰ সদস্যৰ লগতে আৰু বিহুটো এইবাৰ উদযাপন কৰক আকৌ এবাৰ শেষত মই আপোনালোক সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আজিলৈ তেতিয়ালৈ আহোঁ সুস্থ থাকক ভালে থাকক নমস্কাৰ